আজি ভাগতে নাপাম, উপায় নাই, কি কৰিম। খাতাৰনাক খানা হ'ব। খাতাৰনাক হ'ব আৰু আমি এতিয়া চব যোগাৰ কৰি লৈ আহিলো এটা মাংস। আমাৰ এই দুটা গাইছ গাইছ আমাৰ আঞ্জা হৈ গেল এ মজাল আৰু তাতে কিবা আলোচনা চলি আছে গাইছ। যা যা বাবু হাত এই গাইছ ৱেলকাম টু ইউটিউব চেনেল জ্যোতি ব্লগ। আহি গেলো এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজলৈ। তাৰমানে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, আজি খানা খাম বুলি ভাবিছোঁ। খানা চানা মানে যোগাৰ কৰা হৈছে আৰু দেখাইছোঁ। তেলটো লৈ ল'লোঁ। হাতীৰ পৰাই বিৰাট ডাঙৰ দোকান আৰু হাতীৰ দোকানত আহিব যি লাগে চব পাব এটি। এইকেইটা আমাৰ এই দুটা আমি এতিয়া চব যোগাৰ কৰি লৈ আহিলো এটা মাংস আছে, ৰূপমে কেৰাহী লৈ আহিছে, চব আছে। আমি এতিয়া লোকেশ্যনত গ'লে যাই লওঁ। জল 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 আটা টাকা যা পড়বি কিন্তু এ মোক কি ল'ব পাৰিছে না চাগে বড় যাম পানী খান্দি মোক ল'ব পাৰিছে। ঘৰ ভাত খাব নালাগে তোৰ খাওঁ খাওঁ কাই থাকা হা বাহিৰতে খাব লাগব। আমি ঘৰত থাকো নে কি? এইগিলা পানী পানী হৈছে নদীটোত, মানে পাৰ হৈ লগা হৈছে। আমি ইপিয়াৰে খাম খানা কোনখন জেগাত দেখাই আছো। কি যা যা এইটো হ'ল আপোনাৰ গৰম মছলা, তাৰপিছত চিকেন চিকেন মছলা চিকেন মিক্স, তাৰপিছত এইটো জিৰা পাউডাৰ, মিৰ্চি পাউডাৰ, জ্বালা। মাংস কই মাংস মেইন বস্তুটো কই এগিলা বাদ দি মাংসটো লাগব আমাক। মাংস মাংস আজি খাওয়া এই কথা দে যোগাৰ শান্তি কৰ, তাড়াতাড়ি খাব লাগে। এখান্তি জেগা আমি বাছি ল'লো। এখান্তিতে ভাল হ'ব নেকি? পৰে আছে এফালে ৰ'দ আছে গোটাই একদম পথাৰ, এফালে কাজিৰঙাৰ বাগান আছে আমাৰ। এইগিলা শুনি আছি আৰু একদম খাতাৰনাক খানা হ'ব। খাতাৰনাক হ'ব আৰু তাই আহি যাওঁ যা যা এতিয়া নাহিবি তই নাই যা দে তাড়াতাড়ি কৰ। মোক মই খানা খুৱাব লাগিব আৰু মই যোগাৰো আনিব লাগিব ঘৰৰ পৰাই। এতিয়া আৰু পঠাইছে মোক ঘৰত এবাৰ কতৰিবলৈ লৈ কি হ'ব। এই পানী পানী ঘূৰি থাকিব লাগিছে চুলি গিলা পানী এতিয়া আৰু কি ক'ম এহঁতক। সাত টাইমত দি আছোঁ যাওঁ এহঁতক আকলা লৈ যাওঁ থাকিম চব এফালে এফালে কয় গৈছে। এই গাইছে ইকেন বেছি চাওক এনে কোনো হ'ব নাপয়, ই হিলো নাপয়, একো কামত লাগি দিছ তই কি বহি বনাব। আমাৰ বড় ভাই খৰি লৈছি, আমাৰ খৰিৰ গাড়ী আহি গেল। বড় ভাই খৰি লৈছি দে নামে। আমি এতিয়া মাংস দিম আলি যি গল দিছি নেকি কি সুধিয়া গলাই ইমান ডাঙৰ ডাঙৰ সৰু সৰু কৰি দি অলপ সৰু সৰু কৰ নালগে মাংস উলিয়াত একদম চবৰে মাথা আহি গেছি। এই চাকৰিতে বৰ প্ৰব্লেম দি আছে আৰু পাই মাৰ মাৰ অলপ কাষাৰ হৈছিল। আমি আজি আহিছোঁ কলপাত লৈ গৈছিল কি হ'ব ৰূপম একদম গাতাই বসি ছাগালৰ। এই আমাৰ বড়ো ভাগক গেলে ৰূপম ৰূপম মাতি আছো শুনি নাপা নেকি? তেতিয়াৰ পৰা মাতি আছো সানি দি তল তলাপ এৰৰো জহা হয় চাও এইফালে চৰা হৈছে হৈছে না কাটে আহিছি চৈকে খানো ভালকে হেৰি কৰিব নোৱাৰা আৰু বিয়া পাত পুহি কেংকা কাটলি ডাইৰেক্ট চিধা কৰি কাটলি ওলাও দেখোন। এইটো ষ্টাইল নেকি বেজৰ চপ টপ বনাব বুলি ভাবিছিলোঁ মই। দে কাট সোণাত চেন পিন্ধি আছে দেখোন। এই যাওঁ কিমান কিমান একবাৰ মুখখন দেখা দিবা দি আজি মুখখন দেখা দিয়া চাওঁ দে ঐ সোণাত চেন পিন্ধি আছে চাওঁ তুমি বহুত পইচা আছে তই গেছলি ক'ত হা সেইটোতো আমাৰ ঘৰটো দি তই এনাম দেৰি লাগে আমাৰ ঘৰৰ পৰা তই ধুবা লগা ধোৱা আহিছিলে বাৰু কি হ'ব কি উলিয়াইছি না চাগে কেবা লাপি আৰু লাইফটোত আমাৰতো নাই আকৌ গোটাক শুনি মাতিলে কমান দে তোৰ এটা বস্তু চাবি নেকি দেখ ৰ চাবি কি
আজি ভাগতে নাপাম উপায় নাই কি কৰিম ভাগতে নাপাম পাইছোঁ আজি তেতিয়াৰ পৰা জুগুৰে উঠিব পৰা নাই কথাকো গাঁৱে ধোৱা নাই সি কালিও মন্দিৰত ছাতি দিলে গৈছে ছাতি জ্বলাব পৰা নাই আধা ঘণ্টামান আৰু নুমেলি কি হ'ব কলো হৈ বহে এই চাওঁ তিনিও আহান চকীয়া জুই উঠাব পৰা নাই কিন্তু আধা ঘণ্টা হ'ল এই মাংসৰ গেৰহি কাষত থৈ দিছি কলজনী এতিয়া লাগছি কি হ'ব কলজনী জুই ধৰে মানুহ এইটো ধান পাবি নে কি থি বুজি পোৱা হৈছি দেই নৰা সেইটো কওঁ নৰ বুলি নকবি 40 মিনিট পিছত জুই উঠি গেল আমাৰ এতিয়া কেৰহি বহি দিছি পানী আছে নো কেৰহিত অঁ যাব নেকি মই নাজানো মচাল জুইটো বাঢ়ি থলে গেলাই সুমে দি সৰি সুমে দি জয় ধৰ সকলৰ পৰা সুমে দি জুগুৰে পাগলা আছি বাহিৰলৈ যাই জয় চাওঁ জুই কেৰে আছে কবেত জুই আছে কবেত তই কৰিছে এইগিলা চকীয়া সেই দিম ছবিতে কেৰে চেৰি লৈ যাম ঘৰত আমাৰ ই কোনবা এটা নেতা কে নালাগিছে কোনবা এটা দি দেখছে খত পেলাইছি কি হব কেৰে তলত ডালছি দিয়া জুইতে না কি হব এই সাইডত পড়ছি তেলা এই চাকরি দেখা পোৱা নাই মিছা কথা কব নালাগে দিন কনা টিংলে হয়েছি এবার আতাই লয়া 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 বতা নলি বেলেগ খয় যাই গাই জুই চাও যাব র আলুটো ফ্রাই কৰি থৈ যদি আনতা কিবা বয়া ও তো আলু ভরিছি কি বা বনই চেন্নাত বলে শিকিছি লাউৰা লচুন বনাব লাউৰা রসুন দিয়েছো জ্বালা বেছিকে আনা নাছিলো মই আধা কপে থৈছি এইগিলা জ্বালা এইগিলা গোটাই দি আমি এতিয়া মাংস বহি দিম দে দি ইয়ে গোটা ঢাল দি তো মুরবি ইও গোটাই দে এতিয়া যাব নে ঘৰত বেয়াকে গলি ৰান তহঁত দুকো কোনি মাতছি চাইকেল লৈ যা আৰু আহিছে পাঠি যা 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 বাবু হাত ঘৰত তোমাকে এই দিন দি পেলাই কিয় ঘূৰি আছা আজি মছলা চছলা দিছে নেকি এই কেনা কালাৰ পৰছি তোৰ মাংসত কি আকৌ দিয়া নাই হা কিয় নাতে ৰঙা হ'ল চিক্ৰেট মছলা দিছে নেকি কিবা দিব পাৰা ধৰিব নোৱাৰি না তোৰ কথা আমাৰ ভাত হৈ গেল কি চাই আছা নেকি আজি মই ৰান্ধা নাই দে চাই আছা শিকাই দিছে নেকি শিকি আছো মানে আকলাই আৰু সদায় মই ৰান্ধি দেখলি নহয় নে ই বোলে চেন্নাৰ পাইছে শিকিবলৈ একে শিকাব লাগে আৰু চৰুত জুই উঠাই পেলছি ৰাইজ কি কবি এক চৰুত জুই উঠাই পেলছি এক মাইট টাং বুলি কওঁ আৰু মই মায়ের টাঙি মার এক মার আমাৰ ভাতটো দেখা দি ভাতটো তাৰমানে আগতে আমার ভাত হয়ে গেল তার মানে ভাতটো আমি আগতে বনাইছো তাই এখন গুছাই দিয়াই কেন আছি চাপা দি ভাত মানে কি আৰু কেৰেতি চাউলৰ ভাত চাওঁ ধোৱা উলিয়াইছো খাবাই কথা আঞ্জা হলি আৰু এতিয়া আমি দিম মছলা চিকেন মছলা চিকেনের লগত চিকেন মছলা दोनों का मिल एक ये कलर थी गुताई दी लगू दे गुताई दी জ্বালা বেছিকে দিবি দেই কোনো যাতে খাব নোৱাৰো একলা খাব পাৰো মই ৰেড চিলি ই তিতেৰ বা জাৰি আছে মছলা চছলা আকৌ দিয়া নাই সুধিয়া নিমখ আৰু ৰং মাছি সুধিয়া নিমখ আৰু ৰং মছলাৰ স্পেচিয়েল মই একলাৰ বেৰিছে এতিয়া আলু থৈ পেলছি আঞ্জা তেল বহুত হৈছে নেকি আই তেলাত দি পানী দিবি সেইটো কি হোৱাৰ পিছত দিব লাগিব সেইটো দিবা নালাগে
বহি থাকিব নালাগে জুই থেৰি চবেইতো এইগিলা অতকিয়া কামগিলা কৰি আছা কৰবেলা কামগিলা নকৰা এই ধিমি ধিমিত ভাজ আস্তে আস্তে আর কেরে উঠে ফেলবি হ্যাঁ তাতে কিবা আলোচনা চলি আছে গাইছ কি বা কৰি আছেন তই হ্যাঁ চা ভিউ পাব লাগিব এই দেখছিয়া তোর আলোচনা খানাই খাইছি না মোবাইলে কিনবে যায় তো গম নাপাওঁ আজি দেখছিয়া তাহাঁতৰ আলোচনা কি হ'ব এহঁতৰ লগত নৰা আজিৰ পৰাই আৰু আজি যি হৈছে আজি লাজ আৰু কি আছে সুধিয়া জাল হয় মানুহ কি হ'ব আনবো কিনি পেলাই আনি পেলাই ভয় কৰ আৰু এতিয়া মোবাইল লগা আছে তাক এই ৰাছিয়ান ৰাছিয়ান এই 7 দিন গেল তাৰ মোবাইলটো ভাল কৰবে ৰঙিয়াত মোবাইলটো ভাল হৈ নাহিল কৈছি কিবা কৰি ফেলছি ভিতৰত খুচৰি এতিয়া নাচা আজি গাইছ আমাৰ আঞ্জা হৈ গেল এতিয়া খাব লাগে কিহত খাবি কিহত কলপাত কি হৈ গেল পানী আনিব গৈছি ঘৰত পানী আনি আনি ললি খাৱাই কথা আৰু কথাই নালিবি কোনো নালিবি এনতে মানুহবিলাক ক'ত গেলে ভাত আঞ্জা আজি খাব লাগে চব দিন নহ'ল আছি এতিয়া এটা এই তেতিয়াৰ পৰা ৰখি আছো ক'ত গেছলি কক সেই ছটা ঠাণ্ডা আনিব গৈছে ডাঙৰ চালে বেলেগে এটা দে আন হ'ব সেই লো খাম সেই দুটা ঠাণ্ডা মানুহ চাওঁ ঠাণ্ডা চাওঁ এই দুটা ঠাণ্ডা আৰু মানুহ চাওঁ ডাঙৰ ঠাণ্ডা নাই সেইটো চৰে চাবি একবাৰ খুদা ভাত দি থৈ গৈছি মোক পাত দি দিছি আকৌ নহয় দে আনাই ঠাণ্ডা আছে দেই নমৰা পুৰি পেলাই খুদা ভাত খাই নকৰি লাগিছো মোক দিয়ে তেতিয়াৰ পৰাই কাহিয়া নাগত লৈ ৰখি আছো মই পানী এনাম দিবা নালাগৈ পানী দিবা নালাগৈ দি কি দিছে ভাল চাই দি আৰু দি কিয়ান নকবি আৰু লাগব কাৰোতো আপত্তি নাই হা কাৰো আপত্তি আছে নেকি দে ভাতকেইটা খাই লওঁ খাই লৈ লগ পাইছো আমাৰ হাল হৈ গেল সবেই লওঁ বস্তু লওঁ সবেই লওঁ মোবাইলটো লওঁ মোৰ মোবাইলটো লওঁ আৰু কেৰাহীটো লওঁ কেনে লাগছি খাই কেনে লাগছি তই নাই নেকি কেনাই আজি ভিডিঅ'টো এখানতে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইবটো কৰি থৈ যাব কোনোবা নতুন গাইছ আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব আৰু বাই বাই গাইছ বাই বাই জয়